হয় নমস্কাৰ বন্ধুসকল এডুকেটেড কোপ চেনেলত স্বাগতম। আজি আকৌ আমি লৈ আনিছোঁ এক অন্য এটা ভিডিঅ'লৈ য'ত আজি আমি ডিছকাশ্যন কৰিম যে আসাম পুলিচৰ ৰেলী বা আসাম পুলিচৰ ৰানিং কেতিয়া হ'ব, ইণ্টাৰভিউ কেতিয়া হ'ব তাৰ বিষয়ে এটা আমি থুলমূলকৈ ডিছকাশ্যন কৰিম। যে হিমন্ত বিশ্ব শৰ্মাই আজি হৈ যোৱা মিটিংটোত মানে হাফলঙৰ এখন মিটিং হৈছিলে, এই মিটিংখনত হিমন্ত বিশ্ব শৰ্মাই আসাম পুলিচৰ ইণ্টাৰভিউৰ বিষয়ে কি ক'লে তাৰ বিষয়ে ক'ম, আৰু ADRE থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ বিষয়ে কি ক'লে সেইটো বিষয়ে আমি দেখাম আপোনালোকক। प्रथमे अपनी क्लिप तो चाह लो। पुलिस 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 जो जो लोग पुलिस होना है, मई महीना में पुलिस का रनिंग होगा, दौड़ना हो जाएगा। अभी असम गवर्नमेंट का जो ग्रेड 3 ग्रेड 4 नौकरी निकालता है, आप लोग इंटरव्यू देते हैं कि नहीं देते हैं? पुलिस होने का कितना लोगों का मन है? खड़ा हो जा। पुलिस लेना है। पुलिस 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 ठीक है। अच्छा, तुमको भी पुलिस होना है। अच्छा, जो जो लोग पुलिस होना है, मई महीना में पुलिस का रनिंग होगा, दौड़ना हो जाएगा। इसका पहले मैं आप लोगों को एसपी साहब को बोल के आप लोगों के लिए मैं अच्छा ट्रेनिंग कर दूंगा और पुलिस नौकरी आप लोग को मिले, इसके लिए मैं पूरा जितना हेल्प हो सकता है पूरा मैं हेल्प आप लोगों को कर दूंगा। ठीक है। अभी असम गवर्नमेंट का जो ग्रेड 3 ग्रेड 4 नौकरी निकालता है, आप लोग इंटरव्यू देते हैं कि नहीं देते हैं? लास्ट टाइम कितना लोग दिया था इंटरव्यू? इस बार अभी जो पोस्ट निकाला है, कितना लोग इंटरव्यू के लिए फॉर्म फिलअप किया है? तो आप लोगों के लिए जो ग्रेड 3 और ग्रेड 4 में भी अप्लाई किया है, सबके लिए मैं ट्रेनिंग का व्यवस्था कर दूंगा। हमारे ইয়াত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াত স্পষ্টভাৱে কৈছে যে আসাম পুলিচৰ ইণ্টাৰভিউটো মে' মাহত হ'ব, আৰু ADRE এক্সামো আফটাৰ মে'তে হ'ব পাৰে বা মে'ৰ পিছত হ'ব। সো ইয়াত বহুতে বন্ধু বান্ধৱীসকলে কুৱেশ্যন কৰি আছিলে আসাম পুলিচৰ ইণ্টাৰভিউ কেতিয়া হ'ব। ইয়াত ভয় কৰিব নালাগে, জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চতো হোৱা কোনো চান্সে নাথাকে, হ'লে আফটাৰ ইলেকশ্যন মে' বা জুনত হ'ব। ইয়াত আজি হিমন্ত বিশ্ব শৰ্মাই যোনটো ভাষণত আজি ক'লে যে ইণ্টাৰভিউটো মে' মাহত হ'ব বুলি। চ' মই ভাবিলোঁ যে তোমালোকে এই কথাটো জনাই দিওঁ। কিছুমানে ৰুমাৰ পেলাই আছে যে ইণ্টাৰভিউটো জানুৱাৰীত হ'ব, ফেব্ৰুৱাৰীত হ'ব। এই ৰুমাৰৰ ওপৰত বিশ্বাস নকৰিব, আৰু যিখিনি ফেক্ট হয় ফেক্ট মই আজি আপোনালোকৰ আগত লৈ আনিছোঁ। এই ফেক্টৰ ওপৰত বিলিভ কৰিব। আৰু আমি আগৰ পৰাই কৈ আছিলোঁ, আমাৰ চেনেলৰ পৰা কৈ থকা হৈছিলে যে ইণ্টাৰভিউটো আফটাৰ ইলেকশ্যন, ইলেকশ্যনৰ আগত হোৱা কোনো চান্স নাই, ইলেকশ্যনৰ পিছতে হ'ব। যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই একেটা কথা কৈছে। চ' তোমালোকে ভয় কৰিব নালাগে, সুন্দৰভাৱে নিজৰ প্ৰেক্টিছটো কৰি থাকা আৰু লগতে পঢ়া শুনাও কৰি থাকা, যাতে চবেই এইবাৰ অসম পুলিচত বা ADRE থাৰ্ড গ্ৰেড 4 গ্ৰেডত চাকৰিটো পায়, তাৰে শুভেচ্ছা থাকিল। চ' আজিলৈ ইমানেই থাকিল। বাই, হেভ এ নাইচ ডে।